মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হ'ল হৃদয় বিদাৰক ঘটনা। গৰাখহনীয়াত ঘৰ ভেটি হেৰুৱাই নদীত জাপ দি আত্মহত্যাৰ অপচেষ্টা দুৰ্ভগীয়া মহিলাৰ। প্ৰায় 200 বছৰীয়া এটা প্ৰাচীন মন্দিৰ। ঐতিহ্যমণ্ডিত মন্দিৰটো ব্ৰহ্মপুত্ৰ খহনীয়াত যাওঁ অৱস্থা। এফালে ৰাইজে মন্দিৰটোলৈ অন্তিম সেৱা জনাই চকু পানী টুকিছে, আনফালে একাংশই মন্দিৰটোৰ টিন পাত এৰুৱাইছে। ইয়াৰ মাজতে গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই হিয়া ঠাকুৰি কান্দিছে এগৰাকী মহিলাই। এই কৰুণ দৃশ্য হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মহমাৰী পথাৰ গাঁৱৰ ছাগলী পানী খোৱা চুবুৰীৰ। এই চুবুৰীটোত 35টা খিলঞ্জীয়া পৰিয়ালে বসবাস কৰি আছিল। যুগ ধৰি বসবাস কৰি অহা এই পৰিয়ালকেইটাই এতিয়া মাটি ভাটি হেৰুৱাই হৈ পৰিছে সৰ্বশ্ৰান্ত। বহু যুগৰ স্মৃতি বিজড়িত প্ৰাচীন মন্দিৰটো লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ সময়ত চকু সেমেকি উঠিছে গঞা ৰাইজৰ। হিয়া ঠাকুৰি কান্দিছে লুইতৰ গৰাখহনীয়াই গৃহহাৰা কৰা দুৰ্ভগীয়া পৰিয়ালকেইটাই। অন্তিমবাৰ মন্দিৰ দৰ্শন কৰি সেৱা জনাই গাঁওবাসীয়ে বিদায় জনাইছে বিশ্বাস আৰু পৰম্পৰাৰ কৌটিকলীয়া ঐতিহ্যক। খিলঞ্জীয়াৰ চৰকাৰ বুলি সততে প্ৰচাৰ চলোৱা অসম চৰকাৰে এইসকল দুৰ্ভগীয়া বিননি হৃদয়ংগম কৰিব পাৰিবনে? আবেগ কিমান অনুভূতি জড়িত হৈ আছে ইয়াত। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। এই ঘৰখন যেতিয়া আমাৰ নোহোৱা হ'ব আমি গম পাওঁ আমি ক'ত থাকিম। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰীলৈ কাপোৰে বিনতি কৰিছোঁ, আমাক মাটি অকণমান যেন ঘৰ দিয়ে জানো। ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ মই অনুৰোধ কৰিছোঁ, নহ'লে মই ইয়াতে যাব দিব। ব্যুৰ' ৰিপৰ্ট, মৰিগাঁও সংবাদ।